সমগ্ৰ অসম জুৰি এমাহ জোৰা কাৰ্যসূচী আমি ঘোষণা কৰিছোঁ। অসম চৰকাৰে খুব হঠকাৰীভাৱে এটি সিদ্ধান্ত লৈ ষষ্ঠ শ্ৰেণীৰ পৰা অংক আৰু বিজ্ঞান বিষয় দুটা ইংৰাজী মাধ্যমত পঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই সিদ্ধান্তক কাৰ্যকৰী ৰূপ দিবৰ কাৰণে ইতিমধ্যে তেওঁলোকে ইংৰাজী মাধ্যমত কিতাপ ছপা কৰি স্কুলসমূহত বিতৰণ কৰা আৰম্ভ কৰিছে। সদৌ অসম ছাত্ৰ সন্থাই যেতিয়া তেওঁলোকে তৃতীয় শ্ৰেণীৰ পৰা এই পৰ্যায়ৰ কাম আৰম্ভ কৰিম বুলি কৈছিল তেতিয়াৰ পৰাই আমি বিৰোধিতা কৰি আহিছোঁ আৰু শেহতীয়াকৈ যথেষ্ট তেখেতসকলক বাৰম্বাৰ আমি আহ্বান জনালোঁ, দাবী জনালোঁ, কিন্তু চৰকাৰে যিহেতু আকুৰগোজ স্থিতি লৈ মাতৃভাষা মাধ্যম আৰু মাতৃভাষাৰ টেটু চেপা ধৰণৰ সিদ্ধান্ত ল'বলৈ আগবাঢ়িছে। গতিকে সদৌ অসম ছাত্ৰ সন্থাৰ সন্মুখত এতিয়া অহিংস গণতান্ত্ৰিক আন্দোলনৰ বিকল্প নাই। ছাত্ৰ সন্থাই আজিৰে পৰা সমগ্ৰ অসম জুৰি এমাহ ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী চলাই যাম আৰু আজি তাৰে প্ৰথমটি পদক্ষেপ হিচাপে অসমৰ যিমানবোৰ স্বীকৃতিপ্ৰাপ্ত শিক্ষক সংগঠন আছে, শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ এই সংগঠনসমূহক আমি আমন্ত্ৰণ জনাই আনিছোঁ। তেখেতসকলৰ লগত মত বিনিময় কৰিম আৰু পৰৱৰ্তী পৰ্যায়ত আন্দোলনটো কি ধৰণে আগবঢ়াই লৈ যাব পৰা যায়, কি ধৰণে মাতৃভাষা মাধ্যমৰ ভৱিষ্যত সুৰক্ষিত কৰিব পৰা যায় আৰু কি ধৰণে চৰকাৰক বাধ্য কৰিব পৰা যায় যে তেওঁলোকে এই মাতৃভাষা বিৰোধী, মাতৃভাষা মাধ্যম বিৰোধী সিদ্ধান্ত প্ৰত্যাহাৰ কৰে। তাৰ কাৰণে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ শিক্ষক সংগঠনসমূহৰ আজি মত বিনিময় সভাতে আমি তেওঁলোকৰ পৰামৰ্শ গ্ৰহণ কৰিম আৰু ভৱিষ্যত পৰিকল্পনা প্ৰস্তুত কৰিম।